নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুবেই টেষ্টি আৰু হেল্ডি ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। মই আজি বনাবলৈ লৈছোঁ ভেদাইলতা নৰসিংহ পাতৰ লগত গৰৈ কাৱৈ মাছৰ জালুকীয়া আঞ্জা। প্ৰথমে মই এইখিনি ভেদাইলতা আৰু নৰসিংহ পাত আনি ল'লোঁ ওচৰৰে খুৰীহঁতৰ ঘৰৰ পৰা। গাঁৱত যিহেতু বাস কৰোঁ সেয়েহে সকলো বস্তু হাত দিলেই পোৱা যায়। আৰু এইখিনি মাছ লৈ লৈছোঁ। এই মাছকেইটা কিন্তু কিনা নহয় দেই, এইখিনি মাছ আমাৰ পথাৰত ওলোৱা হয়। ধৰা মাছ, মানুহজন গৈছিল পথাৰলৈ, তেতিয়া এইখিনি মাছ ধৰিছিল। আৰু এইখিনি নৰসিংহ আৰু ভেদাইলতা পাত মই ভালদৰে ছিটিয়াই লৈছোঁ। গোটেইখিনি মোৰ এতিয়া ছিটিওৱা হৈ গ'ল। ছিটিওৱা হোৱাৰ পাছত মই এইখিনি মিক্সাৰত ভালদৰে খুন্দি ল'ম। আৰু এইখিনি মোৰ ভালদৰে খুন্দা হৈ গ'ল। এতিয়া এইখিনি মই ভালকৈ চেকি ল'ম এখন চেকনিৰ সহায়ত। সীতাখিনি নিদিওঁ, সীতাখিনি দিলে কিবা খাবলৈ অলপ ভাল নালাগে। আচলতে মইহে ভাল নাপাওঁ বাৰু, আপোনালোকে দিবও পাৰে। আৰু মাছখিনি ভালদৰে কাটি বাছি নিমখ হালধি সানি লৈছোঁ। সকলোখিনি বস্তু মই ৰেডি কৰি লৈছোঁ। এইফালে আলু বইল কৰি ৰাখিছিলোঁ, এইফালে ৰসখিনি উলিয়াই ল'লোঁ। মাছখিনিতো ভালদৰে নিমখ হালধি সানি এইফালে পিঁয়াজ নহৰু আদা আৰু লগতে এচামুচ জালুক দিছোঁ। আৰু তাৰ পাছত এইখিনি মই মাছ ভালদৰে ফ্ৰাই কৰি লৈছোঁ। ফুল ফ্ৰাই কৰা নাই, মই হাফ ফ্ৰাই কৰিছোঁ যিহেতু আঞ্জা বনাম। আৰু এনেও লোকেল মাছবিলাক বেছিকৈ ফ্ৰাই কৰি খালে তাৰ গুণাগুণেই নাইকিয়া হৈ যায়, নহয় জানো। একেখন কেৰাহীতে নহৰু আদা পিঁয়াজ সকলোখিনি মই ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াতে বইল কৰি ৰখা আলুখিনি পিটিকি পেলাই ইয়াতে দি দিছোঁ। আলুখিনিত মই জোখমতে নিমখ হালধি দি লৈ ইয়াতে চেকি ৰখা ৰসখিনি দি দিম। এইখিনি দি মই অকণমান সময়ৰ বাবে উতলিবৰ বাবে ঢাকি ৰাখিম। আঞ্জাখন ভালকৈ উতল অহাৰ পাছত ইয়াতে মই ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পাছত ইয়াতে মই খুন্দি ৰখা জালুকৰ গুড়িখিনিও দি দিম। জালুকৰ গুড়িখিনি দি পেলাই অকণমান সময়ৰ বাবে আকৌ উতল আহিবৰ বাবে মই ঢাকি ৰাখিম। বেছি সময় প্ৰয়োজন নহয়, খুব সোনকালে হৈ যায় এই ৰেচিপিটো। আৰু সকলোৰে স্বাস্থ্যৰ বাবে সঁচাকৈ বহুতেই ভাল হয়, জানে আপোনালোকে। তথাপিও মই কৈছোঁ বহুতেই ভাল হয় বুলি। আৰু আমাৰ আজি নৰসিংহ ভেদাইলতা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। কাৰ কাৰ বাৰু দেখিয়ে খাওঁ খাওঁ লাগিছে কমেণ্ট কৰি জনাব দেই, নাপাহৰিব জনাবলৈ। মই কিন্তু খাই খুবেই ভাল পালোঁ। আকৌ এনেকুৱা মাছ আনিলে আকৌ বনাম মই। আপোনালোকে বনাই খাই চাব যদিহে আগতে খাই চোৱা নাই। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।